নাগৰিকত্ব সংশোধনী বিধেয়কটো যাতে চৰকাৰে কোনো কাৰণে আমাৰ ওপৰত জাপি দিব নোৱাৰে আৰু যেতিয়ালৈকে চৰকাৰে এই বিষয়টো বাতিল নকৰে তেতিয়ালৈকে আমি সংগ্ৰাম যিহেতু কৰি যাব লাগিব। সেইকাৰণে আমি সংকল্প ল'ব লাগিব। সেইকাৰণে সকলো ধেমাজিবাসী ৰাইজক অনুৰোধ জনাইছো, গতিকে সকলোৱে সংকল্প লোৱাৰ সময় সকলোকে শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছো। জয় অসম। ধন্যবাদ জনাইছো আৰু সকলোকে বেছি সময় নহয়, আমি মোটামুটি 1 ঘণ্টা সময় আমি ধৈৰ্যৰে শৃংখলা বজাই আমাৰ এই প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰিব লাগিব। তাৰপিছত আমি এটা বৃহৎ ৰেলী, এতিয়াও মানুহ আহি আছে দেখিছে আপোনালোকে। মৰাইৰ দুখনেই খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লৰখি কলি লগালে নকিয়, লৰখি কলি লগালে নকিয়। আগল কৰাৰ চলেৰে দুখন কৰিছ নকিয়, তহঁতে দুখন কৰিছ নকিয়। মৰাইৰ দুখনেই খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লৰখি কলি লগালে নকিয়, লৰখি কলি লগালে নকিয়, লৰখি কলি লগালে নকিয়। সমাজৰ আমি গৰু বৰ মানুহ, সমাজৰ আমি গৰু বৰ মানুহ, আমি বিচাৰো মাথো শান্তি, আমি বিচাৰো মাথো শান্তি। দুৰ্নীতি অনীতিৰে ৰাজনীতিৰ চালেৰে মোৰ ৰাইজখনক নকৰিবি, ৰাইজে ধৰিব যায়, ৰাইজে ধৰিব যায়। শংকৰাৰ চলেৰে তুমি ৰজাই হোৱা, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা, আৰু আমাৰ প্ৰয়োজন নাই, আমাৰ প্ৰয়োজন নাই। প্ৰয়োজন আছে যদি সমাজৰ কাৰণে ভাবে, যদি দেশৰ কাৰণে ভাবে, যদি মাটিৰ কাৰণে ভাবে, যদি প্ৰজন্মৰ কাৰণে ভাবে, যদি সংস্কৃতিৰ কাৰণে ভাব, তেখেতসকলৰ সকলো মুকলি হওক। মোৰ স্বদেশৰ সম্পত্তি, মোৰ দেশৰ সমৃদ্ধি কাৰ্যক এইবিলাক যাতে ছাত্ৰতা হৈ থাকি পেলাই এতিয়া অসমৰ মাজত সোমাই থকা আশাক হৈ থকাসকলক মই অনুৰোধ কৰিছোঁ, যাতে ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ প্ৰয়োজন নাই, আমাৰ প্ৰয়োজন নাই। স্বদেশ আৰু স্বজাতিৰ বাবে কৰা যদি কিবা আয়োজন, ৰাইজৰ মেলা পেলাই দুখন মাথো নকৰিবি, আৰু লাঞ্চিতা বঞ্চিতা সমাজৰ গৰু মানুহ বুলি আমাক পাকৰ বাবু অৱহেলা। ৰাইজে ধৰিব যায়, ৰাইজে ধৰিব যায়, ৰাইজে ধৰিব যায়, ৰাইজে ধৰিব যায়। শাসন কৰাৰ চলেৰে গাঁও, শাসন কৰাৰ চলে
প্রতি অসমীয়াই কি কৰা উচিত
হুঁশিয়ার 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 শেষ হায় 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 ইজ্জত চিনাপাত জিন্দাবাদ